নমস্কাৰ বন্ধু বান্ধৱীসকল এমবি আছাম ইউটিউব চেনেলটিলৈ সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ। এই ভিডিঅ'টোৰ মাধ্যমেৰে মই লৈ আহিছোঁ অসম পুলিচৰ আৰু অসমৰ সকলো ধৰণৰ কম্পিটিটিভ এক্সামৰ কাৰণে অতিকৈ গুৰুত্বপূৰ্ণ কেইটামান জিকে প্ৰশ্ন। যদিহে এতিয়ালৈকে মোৰ চেনেলটো যিসকলে ছাবস্ক্ৰাইব কৰি ৰখা নাই প্লিজ ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো প্ৰেছ কৰি দিব এনেকুৱা ধৰণৰ প্ৰশ্ন উত্তৰসমূহ সদায় পাই থাকিবলৈ। আহক আজি ভিডিঅ'টো আৰম্ভ কৰোঁ। আজি প্ৰথম প্ৰশ্ন, উচ্চতম ন্যায়ালয়ৰ এজন ন্যায়াধীশে কিমান বছৰ বয়সত অৱসৰ গ্ৰহণ কৰে? ইয়াৰ শুদ্ধ উত্তৰটো হৈছে ৬৫ বছৰ বয়সত উচ্চতম ন্যায়ালয়ৰ এজন ন্যায়াধীশে অৱসৰ গ্ৰহণ কৰে। ইয়াৰ পিছৰ প্ৰশ্ন, ভাৰতৰ প্ৰথম মুখ্য ন্যায়াধীশ কোন আছিল? ইয়াৰ শুদ্ধ উত্তৰটো হৈছে এইচ.জে. কানিয়া আছিলে ভাৰতৰ প্ৰথম মুখ্য ন্যায়াধীশ। ইয়াৰ পিছৰ প্ৰশ্ন, এতিয়ালৈকে ভাৰতৰ সংবিধান কিমানবাৰ সংশোধন কৰা হৈছে? ইয়াৰ শুদ্ধ উত্তৰটো হৈছে ১২৪ বাৰ এতিয়ালৈকে ভাৰতৰ সংবিধানখন সংশোধন কৰা হৈছে। ইয়াৰ পিছৰ প্ৰশ্ন, ভাৰতৰ আটাইতকৈ বৃহৎ কেন্দ্ৰীয় শাসিত অঞ্চল কোনটো? ইয়াৰ শুদ্ধ উত্তৰটো হৈছে পুডুচেৰী হৈছে ভাৰতৰ আটাইতকৈ বৃহৎ কেন্দ্ৰীয় শাসিত অঞ্চল। ইয়াৰ পিছৰ প্ৰশ্ন, ৰাজ্যসভাত সৰ্বমুঠ আসনৰ সংখ্যা কিমান? ইয়াৰ শুদ্ধ উত্তৰটো হৈছে ২৫০খন ৰাজ্যসভাত সৰ্বমুঠ আসনৰ সংখ্যা। ইয়াৰ পিছৰ প্ৰশ্ন, লোকসভাৰ প্ৰথম অধিৱেশন কেতিয়া হৈছিল? ইয়াৰ শুদ্ধ উত্তৰ হৈছে অপশ্যন গ ১৯৫২ চনৰ ১৩ মে'ত লোকসভাৰ প্ৰথম অধিৱেশন হৈছিল। ইয়াৰ পিছৰ প্ৰশ্ন, লোকসভাৰ প্ৰথম অধ্যক্ষ কোন আছিলে? ইয়াৰ শুদ্ধ উত্তৰটো হৈছে জি.ভি. মাভালাংকাৰ আছিলে লোকসভাৰ প্ৰথম অধ্যক্ষ। ইয়াৰ পিছৰ প্ৰশ্ন, অধ্যক্ষৰ আটাইতকৈ বেছি সময় আসনত থকা লোকসভাৰ ব্যক্তিজন হৈছে? ইয়াৰ শুদ্ধ উত্তৰ হ'ল বলৰাম জাখৰ হৈছে অধ্যক্ষৰ আটাইতকৈ বেছি সময় আসনত থকা লোকসভাৰ ব্যক্তি। ইয়াৰ পিছৰ প্ৰশ্ন, এটা বছৰত লোকসভাৰ অধিৱেশন কিমানবাৰ অনুষ্ঠিত হয়? ইয়াৰ শুদ্ধ উত্তৰটো হৈছে ৩ বাৰ। এটা বছৰত লোকসভাৰ অধিৱেশন ৩ বাৰ অনুষ্ঠিত হয়। ইয়াৰ পিছৰ প্ৰশ্ন, তলৰ কোনখন ৰাজ্যৰ দুয়োটা সদনতে আটাইতকৈ বেছি প্ৰতিনিধি আছে? ইয়াৰ শুদ্ধ উত্তৰটো হৈছে উত্তৰ প্ৰদেশ। উত্তৰ প্ৰদেশৰ দুয়োটা সদনতে আটাইতকৈ বেছি প্ৰতিনিধি আছে। ইয়াৰ পিছৰ প্ৰশ্ন, পৰিকল্পনা আয়োগৰ প্ৰথম ডেপুটি চেয়াৰমেন কোন আছিল? ইয়াৰ শুদ্ধ উত্তৰ হৈছে গুলজাৰি লাল নন্দ হৈছে পৰিকল্পনা আয়োগৰ প্ৰথম ডেপুটি চেয়াৰমেন। ইয়াৰ পিছৰ প্ৰশ্ন, ভাৰতৰ সৰ্বমুঠ উচ্চ ন্যায়ালয়ৰ সংখ্যা কিমান? ইয়াৰ শুদ্ধ উত্তৰ হৈছে অপশ্যন গ ২৫খন। ভাৰতৰ সৰ্বমুঠ উচ্চ ন্যায়ালয়ৰ সংখ্যা ২৫খন। ইয়াৰ পিছৰ প্ৰশ্ন, তলৰ কোনখন ভাৰতৰ আটাইতকৈ পুৰণি উচ্চ ন্যায়ালয়? ইয়াৰ শুদ্ধ উত্তৰটো হৈছে কলিকতা উচ্চ ন্যায়ালয় হৈছে ভাৰতৰ আটাইতকৈ পুৰণি উচ্চ ন্যায়ালয়। ইয়াৰ পিছৰ প্ৰশ্ন, তলৰ কোনখন উচ্চ ন্যায়ালয়ৰ ক্ষেত্ৰাধিকাৰ বেছি? ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন ক গুৱাহাটী উচ্চ ন্যায়ালয়ৰ ক্ষেত্ৰাধিকাৰ বেছি। ইয়াৰ পিছৰ প্ৰশ্ন, লোকসভাৰ সৰ্বমুঠ আসন হৈছে? ইয়াৰ শুদ্ধ উত্তৰ অপশ্যন ক ৫৪৫খন হৈছে লোকসভাৰ সৰ্বমুঠ আসনৰ সংখ্যা। ইয়াৰ পিছৰ প্ৰশ্ন, বিশ্বৰ ভিতৰত দ্বিতীয় বৃহৎ ন্যায়িক চৌহদ হৈছে? ইয়াৰ শুদ্ধ উত্তৰটো হৈছে মাদ্ৰাজ উচ্চ ন্যায়ালয় হৈছে বিশ্বৰ ভিতৰত দ্বিতীয় বৃহৎ ন্যায়িক চৌহদ। ইয়াৰ পিছৰ প্ৰশ্ন, ভাৰতত প্ৰথম সাধাৰণ নিৰ্বাচন অনুষ্ঠিত কেতিয়া হৈছিল? ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন খ ১৯৫১ চনত ভাৰতত প্ৰথম সাধাৰণ নিৰ্বাচন অনুষ্ঠিত হৈছিল। ইয়াৰ পিছৰ প্ৰশ্ন, ১৯৭৭ চনৰ লোকসভাৰ নিৰ্বাচনত ইন্দিৰা গান্ধীক পৰাস্ত কৰা একমাত্ৰ ব্যক্তিজন আছিল? ইয়াৰ শুদ্ধ উত্তৰটো হৈছে ৰাজ নাৰায়ণে ১৯৭৭ চনত লোকসভা নিৰ্বাচনত ইন্দিৰা গান্ধীক পৰাস্ত কৰিছিল। ইয়াৰ পিছৰ প্ৰশ্ন, ভাৰতৰ ৰাষ্ট্ৰপতিয়ে পদত্যাগ কৰিব বিচাৰিলে তেওঁৰ পদত্যাগ পত্ৰ কাৰ ওচৰত দাখিল কৰিব লাগে? ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন খ উপ-ৰাষ্ট্ৰপতিৰ ওচৰত পদত্যাগ পত্ৰ দাখিল কৰিব লাগিব। ইয়াৰ পিছৰ প্ৰশ্ন, তলৰ কোনখন ৰাজ্যৰ অনুসূচিত জনজাতিৰ বাবে আটাইতকৈ বেছি সংখ্যক আসন সংৰক্ষণ আছে? ইয়াৰ শুদ্ধ উত্তৰ হ'ল অপশ্যন খ মধ্য প্ৰদেশৰ কাৰণে অনুসূচিত জনজাতিৰ বাবে আটাইতকৈ বেছি সংখ্যক আসন সংৰক্ষণ থাকে। ইয়াৰ পিছৰ প্ৰশ্ন, ভাৰতৰ আটাইতকৈ বেছি সময় মুখ্যমন্ত্ৰী হৈ থকা ব্যক্তিজন কোন? ইয়াৰ শুদ্ধ উত্তৰ হৈছে অপশ্যন গ পৱন কুমাৰ চামলিং হৈছে ভাৰতৰ আটাইতকৈ বেছি সময় মুখ্যমন্ত্ৰী হৈ থকা ব্যক্তি। ইয়াৰ পিছৰ প্ৰশ্ন, ভাৰতৰ কোনখন উচ্চ ন্যায়ালয়ে পোন প্ৰথমবাৰৰ বাবে বন্ধক বেআইনী বুলি ঘোষণা কৰিছিল? ইয়াৰ শুদ্ধ উত্তৰ
অপশ্যন গ কেৰেলা উচ্চ ন্যায়ালয়ে বন্ধক বেআইনী বুলি ঘোষণা কৰিছিল। ইয়াৰ পিছৰ প্ৰশ্ন, তলৰ কোনখন ৰাজ্যত পঞ্চায়তী ৰাজ ব্যৱস্থা নাই? ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন গ নাগালেণ্ডত পঞ্চায়তী ৰাজ ব্যৱস্থা নাই। ইয়াৰ পিছৰ প্ৰশ্ন, কেন্দ্ৰীয় হিন্দী সমিতিৰ চেয়াৰমেন কোন? ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন গ প্ৰধানমন্ত্ৰী হৈছে কেন্দ্ৰীয় হিন্দী সমিতিৰ চেয়াৰমেন। ইয়াৰ পিছৰ প্ৰশ্ন, তথ্য জনাৰ অধিকাৰ প্ৰয়োগ হৈছিল কিমান চনত? ইয়াৰ শুদ্ধ উত্তৰটো হৈছে 2008 চনৰ জুলাইত তথ্য জনাৰ অধিকাৰ প্ৰয়োগ হৈছিল। ফ্ৰেণ্ডছসকল, আজিৰ ভিডিঅ'টোত ইমানেই আছিলে। ভিডিঅ'টো চাই যদি ভাল পালে প্লিজ লাইক কমেণ্ট শ্বেয়াৰ কৰিব আৰু যিসকলে চেনেলটো ছাবস্ক্ৰাইব কৰা নাই প্লিজ ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো প্ৰেছ কৰি থ'ব এনেকুৱা ধৰণৰ প্ৰশ্ন উত্তৰসমূহ সদায় পাই থাকিবলৈ। ধন্যবাদ।